ইমানজন অসমীয়া মানুহে বিহু ইতিবৃত্ত জানে কলিয়া আলাসৰ দেৱতা অতদিন আছিলা ক'ত কলিমতীক লগ পাই ৰঙালী বিহু পাই কলিয়া বতে ৰল নাই বহাগ বিহু মাঘ বিহু কাতি বিহু ইয়াৰ আৰৰ কাহিনী জানেনে আপুনি যে আমি যে আমাৰ বিহুটো খেতিৰ ওপৰত বুলি কৈছো দেৱদেৱী নে খেতিৰ ওপৰত দেৱদেৱীয়ে খেতি এতিয়া শুনক তেতিয়াহ'লে অকমান কম ভীষ্মক জ্বলে মুছলমান মানুহ হয় তেওঁ নামত বিহু পাতিব নেকি মেজি সাজিব নেকি বিহুত আকৌ ভীষ্মক আজি এই ভিডিঅ'টোত আমি চাওঁ আহক অৰ্থাৎ আমি জানো আহক সম্পূৰ্ণ ভিডিঅ'টো চাওঁ এয়া মোৰ কাষত আছে অঞ্জলি মোহন চেতিয়া আৰু বৰ্মাৰ পৰা জানো আহক আজি বিহুৰ আৰৰ কাহিনী নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো অঞ্জলি মোহন চেতিয়া এই যে বিহুৰ মানে মেইন আৰৰ কাহিনীটো বহুতে হয়তো জানে বহুতে নাজানে কিন্তু আমি আজি জানি আপোনাৰ মুখেৰে জানিম বিহুৰ আৰৰ কাহিনীটো আছে কেনেকৈ ধৰণে বিহুৰ মানে সৃষ্টি হ'ল বিহু আচলতে দেৱদেৱীসকলৰ বিহু আছিলে যেতিয়া চুকাফাই 1253 খ্ৰীষ্টাব্দত চৰাইদেউৰ ৰাজধানী পাতিলে মানুহখিনি একতা দোলে বান্ধিবলৈ পৰ্বত পাহাৰ গোটেইখিনি ভৈয়ামৰ একতা দোলে বান্ধিবলৈ চুকাফাই কি কৰিলে তেওঁতো দেওহজ বুলি কোৱা হয় তেওঁ দেৱদেৱতাৰ লগত কথা পাতিব পাৰে গতিকে বিহু এখন যে দেৱতাসকলৰ আছে কলিয়াবৰত এই কথাটো চুকাফাই জানে আৰু সেইকাৰণে তেওঁলোকে দোলা লৈ কলিয়াবৰৰ পৰা আনিবলৈ গৈছিলে তেতিয়া মানে দেৱদেৱীক নাপায় চাৰিজোপাত তৰা গছকে প্ৰতীক হিচাপে ছিঙি আনি দোলাত ভৰাই নীতি নিয়মে কলিয়াবৰৰ পৰা বিহুবলৈ আহোঁতে 7 দিন 7 ৰাতি লাগিছিল সেইকাৰণে বিহু 7 দিনকে পাতিব লাগে হয় তাৰপিছত আহি ইয়াত বৰগছত লৈ বিহু পাতিলে কাৰণে বিহু যুগ বৰ বিহু বৰ নাম হ'ল তাতে থাপনা পাতিলে হয় তাৰপিছত সেই বৰগছত লগত ঢিপ বনাই থাপনা পাতিলে আৰু থাপনা 4টা খুঁটিত এতিয়া যেনেকৈ ইয়াত দিছে 4টা খুঁটিত 4জোপা তৰা গছ বান্ধিলে আৰু দুজনী সুজনী এইবিলাক আছে এইবিলাক এতিয়া মানে চমুকে কৈছোঁ সেইখিনি দি বিহু আৰম্ভ কৰিলে আৰু সেই বিহু নাম কি আছিলে মূৰধন কলিয়া আলাসৰ দেৱতা অতদিন আছিলা ক'ত কলিমতীক লগ পাই ৰঙালী বিহু পাই কলিয়া বতে ৰল নাই এতিয়া আজিও হুঁচৰি গালে প্ৰথম বিহুৱাসকলে এই নাম খাই আৰম্ভণি কৰে আজিও গতিকে যদি বিহু নাছিলেই যদি দেৱতাৰ বিহু নাছিলে তেতিয়া এই নাম খা ক'ত পালে আমাৰ আজিও কেলে প্ৰচলিত হৈ আছে সেইটো কাৰণে আমি যে কওঁ আৰু মাজত এটা কথা মনলৈ আহিছে আৰু যে আমি যে আমাৰ বিহুটো খেতিৰ ওপৰত বুলি কৈছো দেৱদেৱী নে খেতিৰ ওপৰত দেৱদেৱীয়ে খেতি এতিয়া শুনক তেতিয়াহ'লে অকমান কম এতিয়া মানে দেৱী আহিলে কেনি আহিলে দেৱী বিহু লৈ আহিছিলে কেনি আহিছিলে ধনচি নৈ দি আহি মানে কৈলাশৰ পৰা আহিছে ধনচি নৈ কলিয়াবৰত নামিলে তেতিয়া খুব নাচি বাগি আহিছিলে তেতিয়া তেওঁ প্ৰেমিক হৈছে শিৱ মানে ধন কলিয়া হিন্দু মতে শিৱ আচলতে দেৱী মানে পাৰ্বতী দেৱী আৰু শিৱ আৰু ধন কলিয়া কলিমতী একেই নাম তাৰমানে তেওঁলোকে আহিলে তেতিয়া খুব চিঞৰি আহিছিলে যেতিয়া সুধিলে তেতিয়া ক'লে যে প্ৰেমিকটো নৈতে আছিলে কেলে ইমান চিঞৰি আহিছ তেতিয়া ক'লে নহয় মনীষৰ কাৰণে এখন বিহু আনিছোঁ আৰু চাউলে মুঠি আনিছোঁ মনীষে খেতি কৰিব ভাত খাব আমাকো কাটিব তেওঁলোকেও খাব সেই খেতি কিন্তু বিহু কৰিলে সেইখিনি চৰ্টতে কৈছোঁ নকওঁ বা গোটেইখিনি বিহু কৰিলে কলিয়াবৰতে থাকিলে এতিয়া যেতিয়া একেলগতে থাকিলে তেতিয়া ক'লে যে মইতো চাউল আনিছোঁ তেওঁ প্ৰেমিকক ক'লে ধন কলিয়াক ক'লে যে তুমি যোৱা পথাৰত খেতি কৰা তেতিয়া ক'লে যে গৰু কোনে দিব নাঙল ক'ত পাম পানী ক'ত পাম হাল ক'ত পাম এনেকুৱা তেতিয়া নামতে ক'লে যে ইন্দ্ৰ খুজিয়া গৰুহাল আনাগৈ বলুভদ্ৰ খোজাকে ফাল ব্ৰহ্মাক খুজিয়া আনাগৈ কঠীয়া মহাদেৱে যুৱক গৈ হাল তেতিয়া সকলোখিনি মিলিলে গৰু পালে চব পালে দেৱতাসকলৰ কথাটো পালে তাৰপৰা গৰু হাল বালে এটা সন্তানকে চহালে ইমান ধুনীয়া খেতি হ'ল খেতিও নতুন হ'ল একদম ভেউলি হ'ল এতিয়া সিহঁতি 3জনী বাই ভনী আছিল কলিমতী সেৱতী মালতী এতিয়া মালতী ক'লে যোৱা তুমি চাকি বন্তি লগাই পোক পৰুৱা মৰিবলৈ তোমালোকে চাকি বন্তি যোৱা সেইকাৰণে কাতি বিহুত সেইটোৱে কাতি বিহু চাকি বন্তি জ্বলালে ধান গেউলি হ'ল আৰু যেতিয়া হ'ল নহয় কাতি বিহু তাৰমানে বোকা পানীতো গতিকে ভালকে নাচিব নোৱাৰিলে লাহেকে নাছিলে কাৰণে বিহুখন সৰু হৈ থাকিলে আৰু তাই মানুহজনীও সৰু ভনীয়ে মাজু ভনীয়েকো ক'লে যে তুমি যোৱা তেতিয়া চাউলে আছিলে ধান নাই তেতিয়া ক'লে যে
তুমি যোৱা তুমি চাউল চাপাই আনাগে তাই গৈ দেখিলে যে ইমান ধুনীয়া ধান চাউল হৈছে তেতিয়া কিন্তু তেতিয়ালৈকে কলিয়া নাহে ঘৰলৈ পথাৰত যি গ'ল আৰু অহা নাই তাৰপিছত কি কৰিলে তাৰপিছত কি হ'লগে সেই তেতিয়াই মানে ক'লে যে তাই তাৰমানে ইমান ধুনীয়া চাউল দেখি বুলি কৈ দিলে বুলি কোৱাৰ লগে লগে ধুনীয়া দেখি তাৰ তলতে খুবা খুবনি বুলি এহাল বুঢ়া বুঢ়ীয়ে সোমাই আছিলে সুবিধা পালে মানে চাউল খাব যেতিয়া বুলি কৈ দিলে তেতিয়া লগ গ'লে সিহঁতি মুখৰ পৰা জুই ওলাই গোটেই পথাৰখন জ্বলাই দিলে পথাৰখন জ্বলাই দিলে এতিয়া জ্বলি গ'ল তেতিয়া শিৱই কি কৰিলে কলিয়াই বিয়াডালে যিমান পায় মৰিয়ালে কিছুমান আধা জ্বলিলে কিছুমান পুৰা জ্বলিলে নোমালে আধা জ্বলাখিনিত জহা আৰু পুৰাখিনিত বৰা তাৰপিছত যেতিয়া হ'ল তেতিয়া এতিয়াতো তেওঁ খুব হেৰি কৰিলে তাৰপিছত আৰু কৰিলে তেতিয়া এতিয়া সেই বুঢ়া বুঢ়ীক শিৱই অভিশাপ দিলে ধন কলিয়াই যে তোমালোকে মোৰ পথাৰখন জ্বলালা তোমালোককো প্ৰতি বছৰ ধানৰ নৰাই চাউলৰ নৰাই তোমালোকৰ বুঢ়া বুঢ়ী নামত মেজি সাজি তোমালোকক জ্বলাব দুমাহী দিনা আৰু সেইকাৰণে এতিয়া মাঘৰ বিহুৰ দিনা মেজি দুটা জ্বলাই এটা চাপৰ এটা বুঢ়া বুঢ়ী দুটা সদায় জ্বলাব লাগে ক'ৰবাত যদি হোৱা তোমালোকে দেখিলে ক'ৰবাত দুটা মেজি জ্বলাব লাগে দুটা বনাব লাগে এটা নহয় আমাৰ এটা কিছুমানে কয় যে এইজন ভীষ্মক জ্বলাই ভীষ্ম মানুহ হয় তেওঁৰ নামত বিহু পাতিব নেকি মেজি সাজিব নেকি বিহুত আকৌ ভীষ্ম কি কাম আছে এইবোৰ মানে অপভংশ মানে এইবোৰ কৰিব নালাগে প্ৰকৃত তত্ত্বটো জানি কামটো কৰিলে ভাল হয় নে বাৰু সেইটোৱে সেই বিহু সেই তেতিয়া হ'ল নহয় এতিয়া আকৌ বহাগ বিহুতো কলিমতী বিহু বায়েকৰ বিহু 7 দিন পাতিলে 7 দিন 7 ৰাতি পাতিলে বায়েকৰ পাতিলে এতিয়া বিহু যে সৃষ্টি কৃষি ভিত্তিক গম পালে ন সেইটোত তিনিজনী নামত তিনজোপা এতিয়া আমাৰ ধান ডালে কি কয় লক্ষ্মী তিনজোপা ধান গছ মানে তিনিজনী নামত তিনজোপা ধান গছ সেইটো বহুত ইতিহাস আছে জানেনে ইতিহাস তিনিজনী নামত তিনিজোপা ধান আমি আনে আৰু সেইকাৰণে লক্ষ্মী বুলি কয় লক্ষ্মী আকৌ ভঁৰাললৈ আনি ভঁৰালৰ ওপৰত ধুনীয়াকৈ সজাই থয় আৰু সেইকাৰণে পিঠা পনা দি লক্ষ্মী সভা বহুত কথা জানিবলগীয়া কথা আমি ছুটিকে আজি পাতিলো দীঘলীয়াকে আমি বেলেগ এদিনা পাতিম কিন্তু তাৰ আগতে আৰু এটা কথা মই গম পাই আছো আপুনি এই যে আমাৰ বিহুৰ আৰম্ভণিখিনি যে মানে আখৰা কৰে এইখিনি কি কৰে আপোনাৰ কৈ দিয়ক ধুনীয়াকে এতিয়া এনেকুৱা হয় এতিয়া আমি বিহুখন বহাগত পাতে বিহুখন এনে পাতিলে এতিয়া বহাগৰ 1 তাৰিখৰ দিনৰ পৰা 7 দিন এতিয়া ল'ৰা ছোৱালীয়ে বা অকলে হ'লেও নাচিবলৈ হ'লে আমিতো মুদা এটা ল'ব লাগিব মোচন এটা ল'ব লাগিব কেনেকে নাচিম বা সেইটোকে কৰিবলৈ হ'লে আমাৰ এটা সময় লাগে সেইকাৰণে চ'তৰ 4 তাৰিখৰ দিনা হ'লে যেতিয়া আনিবলৈ যায় কলিয়াবৰ পৰা চ'তৰ 4 তাৰিখৰ দিনা আহে আৰু 30 তাৰিখৰ দিনা সেইদিনা গৰু বিহু বুলি 100 দিন জিৰণি লয় সেইদিনা বিহু নেগায় গম পাইছেনে তেতিয়া বহাগৰ 1 তাৰিখৰ দিনা পায় বিহু গায় কাৰণ সেই বিহুলে নাচ আৰু বিহুৱাই নাচনি আৰু বিহুৱাই যি আখৰা কৰে সেই আখৰা বিহুখনহে এখন চ'ত বিহু এইখন কিন্তু বেলেগ বিহু নহয় বেলেগ আমাৰ তিনিটাই বিহু বহাগ মাঘ আৰু কাতি বিহু এই তিনিটা আমাৰ প্ৰমুখ কিন্তু এইখন বহাগ বিহুলৈ আখৰা কৰা বিহু কি বুলি কয় এখন চ'ত বিহু বা তৰাচিঙা বিহু চ'ত বিহু বা তৰাচিঙা বুলি কয় এতিয়া তৰাচিঙা বিহু বা চ'ত বিহু কাক কয় সেয়া জানিলে আপোনালোকে এই হেৰিটো এই ভাগ পাতি আহি আছে আজি 15 বছৰ পাতি আহিছে আৰু এইবাৰ তাৰিখটো এবাৰ কৈ দিওঁ 23 তাৰিখৰ পৰা 26 তাৰিখলৈ মাৰ্চ হয় আপোনালোকে আহিব পাৰিব ঠাইডোখৰ এবাৰ কৈ দিওঁ ধুনীয়াকে আমি উখাপুৰ মৰাণ আপোনালোকে আমাৰ হেৰুৱা বিহুখন নামঘৰত সোমাই আছিল 1500 খ্ৰীষ্টাব্দৰ পৰা আৰু 2011 চনত আমি মৰাণত এই ভাগিনীয়ে পুনৰুদ্ধাৰ কৰি অনুষ্ঠিত কৰি আছো এতিয়া 15 বছৰ ভৰি দিলে এতিয়া পূৰ্ণ যৌৱনা হৈছে গতিকে এইবাৰ আমি 15খন পতাকা উৰুৱাই আমি তেওঁক শ্ৰদ্ধা জনাম 15 বছৰ আৰু আমি খাদ্য মেলা পাতিছো তাত গ্ৰন্থমেলাও আছে আৰু বহুত জাতীয় জনগোষ্ঠীয় লোকে তাত নৃত্য প্ৰদৰ্শন কৰিব তাৰপৰা বিশেষকৈ ইয়াত আকৰ্ষণীয় কি যুৱ সমাজ যুৱ হেৰি পাতিব তাৰমানে সমাৰোহ বহুত কলেজৰ প্ৰিন্সিপাল আহিব মানে অসম ভিত্তিত কম্পিটিশ্যন আছে 4টা মানে পিঠা পনা অসম ভিত্তিত গামোচা অসম ভিত্তিত তাৰপিছত আছে বিহুৱতী মাধুৰী মালতীৰ নাম দিছে পুৰস্কাৰ দিব হয়
কুই আছে এইবিলাক আমাৰ ল'ৰা ছোৱালীৰ কাৰণে চব আকৌ বিনামূলীয়াকৈ মানে বিহু আখৰা হ'ব আখৰাটো বিহুৱে আখৰাটো ভৰাবই লাগিব তাৰপৰা সংগীত শিল্পীও আহিব মিউজিক আহিব এনেকৈ ধৰণে আহি আমি 7 তাৰিখৰ দিনা বিহুখন যেনেকৈ আনিছিলোঁ গোটেই বস্তুখিনি দোলাত ভৰাই আকৌ নি থৈ আহিমগৈ আমি হয় খুব সুন্দৰ আৰু আমাৰ ফালৰ পৰা মৰমৰ শুভেচ্ছা থাকিল আপোনালোক আহিব আৰু বৰমাৰ সুস্বাস্থ্য কামনা কৰিলোঁ খুব সোনকালে বৰমাৰ লগত আকৌ কথা পাতিম এই বিষয়ত মানে দীঘলীয়াকৈ পাতিম আৰু যদি আমি যাব পাৰোঁ তেতিয়াহ'লে অনুষ্ঠান ভাগ আমি দেখাব এয়া আছিল আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে যদি MGB ইউটিউব চেনেল চাইছে চেনেলটো চাবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব যদি মনোযোগকৈ পেজো চাইছে পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মনোজ গগৈ আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ লাভ ইউ